আপোনালোকৰ আজি কি খবৰ আৰু এইডাল মানে মোক কি চাগে দেখিছেই চবে চাগে মানে আজি মই নাচৰ মানে প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ আৰু নাচৰ স্কুলখন নাম হৈছে নটৰাজ সংগীত মহাবিদ্যালয় আৰু সেইখন মানে বহুত দিনত মানে 19 বছৰ আমি মানে শিকি আহিলোঁ এতিয়া মানে আজি মানে প্ৰগ্ৰেমটো আছে আজি মানে প্ৰগ্ৰেম আছে আৰু দেখিছে চাগে মই কি ভিডিঅ' আছোঁ এইটো হৈছে এইটো কি বুলি কৈছিলা এইটো হৈছে মতামণি আৰু এটা হৈছে বগামণি আৰু এটা হৈছে মালা মানে য়েল্লো কালাৰ মালা হেৰি মানে মই ঘৰলৈ চাইছোঁ মানে হেৰি মই অসমলৈ কৈছোঁ এই হাতৰ বিদ্যালয় হৈছে কি বাজু হাতৰ বিদ্যালয় হৈছে বাজু আৰু এইখন হৈছে ধুতি আৰু কিছুমানে এনেকুৱা ধুতি বিধিয়ে থাকে ন না আৰু হৈছে এইটো হৈছে মোৰ মানে চোলা এইটো হৈছে মোৰ চোলা এইটো মোৰ চোলা আৰু এইখন হৈছে মই এইখন কিনো তিনি হয় নাই কিনি এখন তাৰপৰা এইখন হা এইখন চুনি হয় তাৰপৰা পিছফালে যে টিকাত মৰা সেইখন মই নাজানো খালি কিন্তু মাও নাজানো ময়ো নাজানো দুটাকেই কিন্তু এতিয়া মানে আপোনালোকে জানেইতো যে চব মানে আমাৰ মানে ঘৰ মানে পৰিয়ালটোৱে যাব চব মানে মোৰ মানে দেউতা যাব আকৌ এফালে মা যাব আকৌ মই যাম আকৌ বা যাব আকৌ বৰমা যাব আৰু অকণমান ভণ্টিজনী যাব আৰু মোৰ লগত মানে ধেৰ মানে গাড়ীখন লৈ যাম আৰু গাড়ীখন খুব বেক কৰিব লাগে ভৰ দিতে সেইকাৰণে কাইলৈ যাম আৰু কালি মানে কালি প্ৰগ্ৰেম নাই হোৱা কালি এনেই মানে বকাকা হৈছিলে কালি মই এনেই প্ৰেক্টিছ কৰিছিলোঁ তাত মানে যুৱদলত আজি যুৱদল হৈছে মানে শিৱসাগৰ যুৱদলত আজি মানে প্ৰগ্ৰেম হৈছে সেইকাৰণে আজি আমি প্ৰগ্ৰেমলৈ আমি যাব লৈছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই দিব খালি এইডোখৰতে মই বন্ধ হৈছোঁ
Hey!